হেল্ল' গাইজ, আজি বতৰটো খুবেই বেছি গৰম। মই খালোঁ এইফালে এগিলাচ ঠাণ্ডা। এই ফুলপাহৰ নামটো কি বাৰু? কোনোবাই জানে নেকি? কমেণ্ট কৰি জনাবচোন। এয়া হৈছে অশোক ফুল। চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে, ৰ'দৰ পোহৰত জিলিকি উঠিছে। আজি আছিলে মাধৱদেৱৰ তিথি। আইতাই নামঘৰৰ পৰা আনিছিলে প্ৰসাদখিনি পিচিলোঁ, তাতে পিঁয়াজ আৰু কেইখিলামান নৰসিংহৰ পাত ছটিয়াই দিলোঁ আৰু এয়া পকৰি ৰেডি হৈ গ'ল। এয়া আমি সকলো ৰৈ আছোঁ পদূলি মুখতেই। মা আৰু ভণ্টি যাব আজি আঠখেলীয়া নামঘৰলৈ। এয়া মাহঁত যাবলৈ ওলালে, আমিও মাহঁতক আগবঢ়াই ঘৰলৈ আহিলোঁ। ৰাতি পাপাই বনালে এয়া মাছৰ জোল আৰু ভাত। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।